আজিও নৱভাৰত নিৰ্মাণৰ উদ্দেশ্যৰ আগত ৰাখি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰামহীন আৰু নিৰবিচ্ছিন্নভাৱে আপ্ৰাণ চেষ্টাৰে ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। একেদৰে আমাৰ বিটিআৰ চৰকাৰেও নৱভাৰত নিৰ্মাণৰ এই উদ্দেশ্য ভিত্তি কৰিয়ে আমাৰ অঞ্চলৰ প্ৰত্যেকটো দিশটো সঠিক উন্নয়ন সাধন কৰিবলৈ সকলোকে লগত লৈ কাম কৰি আহিছে। ৰাইজসকল শান্তি, সেউজ আৰু স্মাৰ্ট বড়োলেণ্ড নিৰ্মাণ কৰাটো আমাৰ চৰকাৰৰ এটা মহান উদ্দেশ্য। এই উদ্দেশ্য বা লক্ষ্য আগত ৰাখি আমি সকলো জাতি জনগোষ্ঠীৰ লগত লৈ এটা স্পষ্ট কৌশল উদ্দেশ্য আৰু দৃষ্টি লৈ কাম কৰিছোঁ। বিটিআৰত শান্তি ঘূৰাই অনাটো আমাৰ এটা মহান উদ্দেশ্য আছিলে। বিগত 2020 চনৰ 27 জানুৱাৰীৰ দিনা হৈ যোৱা বিটিআৰ চুক্তি পিছত UPPL পৰিচালনা সন্মিলিত বিটিআৰৰ চৰকাৰে আজি শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছে। বিগত দিনবোৰত আমি দেখি আহিছোঁ হত্যা, গোচালনা, কাজিয়া, পৰস্পৰৰ মাজত অবিশ্বাস আৰু যুৱক আৰু সাধাৰণ মানুহৰ নিৰাপত্তাৰ অভাৱ। কিন্তু আজি এই শান্তিৰ পৰিৱেশ উভতাই অহাৰ লগে লগে সকলোৱে মুক্তভাৱে ফুৰিবলৈ সক্ষম হৈছে। নিশা হ'লেও ভয় আৰু শংকাৰ পৰিৱেশ নাইকিয়া হ'ল। এটা সময়ত সামৰিক বাহিনী নাইবা প্ৰশাসনৰ ব্যক্তিয়ে উগ্ৰপন্থী দমনৰ নামত অস্ত্ৰ শস্ত্ৰ লৈ ঘূৰি ফুৰিছিল। কিন্তু আজি ফুটবল খেল অনুষ্ঠিত কৰিবৰ বাবেহে সামৰিক বাহিনীয়ে আহিছে। শ্ৰদ্ধাভাজন ৰাইজসকল, শান্তি আৰু একতা অবিহনে উন্নয়ন কৰাটো সম্ভৱ নহয়। এইবাবে শান্তি আৰু একতা চিৰদিন বজাই ৰাখি যাব লাগিব। আমি চৰকাৰত অহাৰ পূৰ্বে জনসাধাৰণৰ আগত BTC দুৰ্নীতি আৰু শোষণৰ পৰিসমাপ্তি ঘটাই এটা নিকা প্ৰশাসন প্ৰতিষ্ঠা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। এই প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিলোঁ। দুৰ্নীতি আৰু শোষণৰ প্ৰতি তীব্ৰ দৃষ্টি ৰাখি আহিছোঁ আৰু এটা সুস্থ আৰু নিকা প্ৰশাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আজি বিটিআৰ চৰকাৰখনৰ যি উদ্দেশ্য, মিছন আৰু ভিজন, বড়োলেণ্ডত বিভিন্ন মিছন, বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম আনি বিটিআৰ অঞ্চলৰ ৰাইজক উন্নয়ন কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। ইয়াৰ লগত সংগতি ৰাখি আপোনালোকে দেখিবলৈ পাইছে যে অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ অঞ্চলৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ দেশৰ কাৰণে কাম কৰাত সহায় কৰিছে। তেনেকুৱা বহুত অনুষ্ঠান প্ৰতিষ্ঠানক আজিৰ বিটিআৰ চৰকাৰখনে লগত লৈ আমি কাম কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আজিম প্ৰেমজী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চ, NCERT, ভাৰত ৰুৰেল লাইভলিহুড ফাউণ্ডেশ্যন, ট্ৰেন্সফৰ্মেশ্যন ৰুৰেল ইণ্ডিয়া ফাউণ্ডেশ্যন, চেণ্টাৰ ফৰ ইফেক্টিভ গভৰ্নেন্স অফ ইণ্ডিয়ান ষ্টেটছ, আগষ্টা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন, LN ইনষ্টিটিউট, ইয়াত বাজিৰাও ৰেড্ডি ইনষ্টিটিউট, তেনেকুৱা বহুতখিনি ইনষ্টিটিউটবিলাক লগত লৈ আমাৰ লাইভলিহুডটো, জীৱিকাটো আমাৰ আগুৱাই নিবৰ কাৰণে, লগতে শিক্ষা দীক্ষা বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেনেকুৱা অৰ্গেনাইজেশ্যনবিলাক লৈ পেলাই আমি কাম কৰি আছোঁ। অতি পৰিতাপৰ বিষয় যে এটা সময়ত এই কথাবিলাক আগৰ চৰকাৰবিলাক চিন্তা কৰিব পৰা নাছিলে। ভাৰত স্বাধীন হ'ল, ভাৰতৰ প্ৰত্যেকজন নাগৰিকক আগুৱাই নিয়াৰ কাৰণে, শান্তি নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে বিটিআৰত আগতে বহুত নেতৃত্ব আহিছে, কিন্তু তেখেতসকলে এই কথাবিলাক চিন্তা কৰা নাছিলে। আজিৰ সময়ত বিটিআৰ চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা, সবকে সাথ সবকে বিকাশ, এই চিন্তা, এই মন্ত্ৰৰে আগবাঢ়ি আছোঁ আৰু সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আমি কাম কৰি আছোঁ।